নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে ভাবিছে চাগে এইজনী খৰালি মাহত ক'ৰ পানী হোৱা ভিডিঅ' দিছে। আচলতে এইটো বাৰিষাৰ দিনৰে ভিডিঅ' আছিলে। আমি পৰ্ণা ঘৰলৈ গৈ আছিলোঁ, তেতিয়া বানপানী হৈ আছিলে। পৰ্ণাঘৰলৈ যোৱা ৰাস্তাটোত বানপানী হয়, মানে আমাৰ তাত সেইখিনি দ হয় পথাৰ। তাৰপাছত তাৰ দাইহঁতৰ ঘৰ অকণমানিজনী বাৰ্থডে আছিলে, আমি বাৰ্থডে খাবলৈ গৈছিলোঁ। বৰ্তা ঘৰ বৌ ভতিজা আৰু আমি সেইফালে দায়ে নিবলৈ আহিছে ইহঁত দুটাক ভূ লৈ। আমি ভূত নুঠিলোঁ, সেইফালে দাই আহিছে। দাই যে আহিছে তাৰ পিছফালে বাৰীখন দেখিছে যে গছ গছনি আছে, সেইফালে সেই বাৰীখনে আৰু তাতে আছে দাহঁতৰ ঘৰ। আমি খোজকাঢ়ি আহি আছিলোঁ, আমাৰ ঘৰৰ পৰা বহুতখিনি দূৰত হয়। ইহঁত দুটা গুচি গ'লগৈ ভূত, দায়ে লৈ গৈছে। মই ফটো এখন মাৰি থৈছিলোঁ তেতিয়া। তাৰ পিছৰখিনি ভিডিঅ' কৰা নহ'ল। আহোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ, এনেকৈ হাকুটি দি থৈছে ৰাস্তাটোত। আমাৰ লগতে আৰু আমাৰ দাহঁতৰ ঘৰ বৌ আহিলে, একেলগে আহিলোঁ আমি চব। আজিলৈ আহিছোঁ ভিডিঅ'টো, বাই বাই। কেনেকুৱা পালে জনাব। এই খৰালি মাহত বাৰিষা